জয়শ্ৰী'ছ কিচেন এণ্ড ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। আজি ছানডে হয় 23 অক্টোবৰ আৰু আজি কিবা এটা স্পেচিয়েল বনাম বুলি ভাবিছোঁ, গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগিব। সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু আপোনালোকে চাই থাকক মই কি বনাওঁ। আজি বনাবলৈ লৈছোঁ চিকেন বিৰিয়ানী। তাৰ বাবে লাগিব চিকেন, দৈ, আদা, নহৰু, জলকীয়া আৰু কেঁচা ধনিয়া পেষ্ট বনাই ইয়াত দি দিছোঁ। আৰু এতিয়া নিমখ দিম আৰু হালধি। আৰু ইয়াত মছলা দিব লাগিব। মছলাৰ বাবে ইয়াত মই কাশ্মীৰী ৰেড চিলি লৈছোঁ আৰু সুদা ৰেড চিলি লৈছোঁ, যোনটো জ্বলা আছে আৰু জ্বলা নথকাটো আৰু জ্বলা থকা দুয়োটাই লৈছোঁ। আৰু ইয়াত দিছোঁ বিৰিয়ানী মছলা। আৰু এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰিম। ভালদৰে মিক্স কৰিব লাগিব। এইখিনিতে ভালদৰে মিক্স কৰি কমচে কম 45 মিনিটমান থৈ দিম। আৰু এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি ল'ব লাগিব আৰু এইখিনি অলপ টাইম লাগে। ভালদৰে এইখিনি এতিয়া কম জুইত ভাজি ল'ম ৰঙা হোৱালৈকে। এতিয়া অলপ ৰঙচুৱা হৈছে আৰু অলপ ভাজিব লাগিব। এয়া ৰঙচুৱা হৈ গ'ল। এতিয়া কাঢ়ি ৰাখিম। এতিয়া সেইখিনি তেলতে চিকেনখিনি দি দিম। যোনখিনি মেৰিনেট কৰি থৈছিলোঁ সেইখিনি গোটেইখিনি দি দিম। সেইখিনি এতিয়া ভালদৰে ভাজি ল'ম। এয়া ভাজি আছোঁ। এতিয়া ভাজি হৈছে আৰু এতিয়া এটা অলপমান পানী দি দিম। এইখিনি আগতে আদা, নহৰু, ধনিয়া মানে পেষ্টখিনি মিক্সি বাতিত লাগি আছিলে, গতিকে তাতে পানী অকণ দি আখালি পিনি দি দিছোঁ। এয়া মাংস ৰেডি হৈ গ'ল বিৰিয়ানীৰ কাৰণে। এতিয়া এটা চচপেন লৈছোঁ। চচপেন নহয়, একচুৱেলি চচ, ভাত বনোৱা চচ। ইয়াতে মাংসখিনি দি দিছোঁ। তাৰ ওপৰত বাচমতি চাউলখিনি দিছোঁ। আৰু এতিয়া ইয়াত অলপ বিৰিয়ানী মছলা দিছোঁ। এতিয়া ইয়াত আপোনালোকে পিঁয়াজখিনি দি দিব পাৰে, কিন্তু মই দিয়া নাই। এতিয়া আকৌ ওপৰত মাংসখিনি দি দিছোঁ। এতিয়া আকৌ ওপৰত ৰাইচখিনি দি দিম। এতিয়া ইয়াত বিৰিয়ানী মছলা দিছোঁ আকৌ। এতিয়া পিঁয়াজখিনি, ভাজি লোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ।
ওপৰত ধনিয়া দিছোঁ আপোনালোকে পদিনা দিব মোৰ ওচৰত পদিনা নাছিলে গতিকে দিয়া নহ'লে পদিনা দিলে আৰু সোৱাদটো ভাল হয় আৰু আপোনালোকে ঘিউ এড কৰোঁ বুলি ক'লে এড কৰিব পাৰে কিন্তু মই নাই দিয়া বাৰু এতিয়া কম জুইত চচপেনটো উঠাই দিলোঁ তাৰ ওপৰত গধুৰ বস্তু দি দিছোঁ যাতে তাৰ পৰা ভাপটো ওলাব নোৱাৰে আৰু আনফালে এতিয়া মই ৰাইতাখিনি বনাই ল'ম তাৰ কাৰণে অলপ দৈ লৈছোঁ দৈখিনি অলপ ভালদৰে ফেটি লৈছোঁ যিমান পাৰে ভালদৰে ফেটি ল'ব আৰু ইয়াত এতিয়া তিয়ঁহ দি দিছোঁ ধনিয়া দিছোঁ চেনি অলপমান মিঠা দৈ হ'লে চেনি নিদিলেও হ'ব কিন্তু মোৰতো টেঙা আছিলে গতিকে চেনি দিছোঁ অলপমান নিমখ আৰু যদি চাট মছলা থাকে চাট মছলা দিব মোৰ ওচৰত নাই গতিকে মই নাই দিয়া এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এইখিনি ৰেডি হৈ গ'ল এয়া বিৰিয়ানী ৰেডি হৈ গ'ল আৰু এয়া ৰেডি ট্ৰাই কৰি চাব চিম্পলকৈ বনাইছোঁ খায়ো ভাল পাব খাবলৈ লৈছোঁ বনাই লৈ এয়া আৰু এয়া ৰাইতা গতিকে খাই লওঁ আৰু ৰিভিউ দি আছোঁ কেনেকুৱা পায় গতিকে চাই থাকক কেনেকুৱা হৈছে মজা হয় নেকি থেংক ইউ খাই থাকা এতিয়া মুক্তাই খালে এতিয়া মই খাই লওঁ কেনেকুৱা আছে টেষ্ট কৰিও কৈ আছোঁ বাৰু ঠিকেই হৈছে ফাৰ্ষ্ট বনোৱা মানে ঠিকেই হৈছে ফাৰ্ষ্ট বনোৱা হিচাপত দেখাই লওঁ আজি নেক্সট দিনাখন হয় আৰু আজি দেৱালী হয় আপোনালোক সকলোকে দেৱালী বহুত 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 শুভেচ্ছা জনাইছোঁ আৰু আজি বতৰটো বেয়া গতিকে দেৱালী কি হয় নাজানো ৰাতিলৈ হ'লেও চাকি প্ৰিপেৰেশ্যন কৰি আছোঁ গতিকে চাই থাকক কি কৰোঁ হাই এভৰিৱান এতিয়া সন্ধিয়া হ'ল আৰু এতিয়া চাকি জ্বলাবলৈ প্ৰিপেৰেশ্যন কৰি আছোঁ ভাইটিয়ে কৰি আছে মই আধা কৰিলোঁ অথনি আৰু এতিয়া মই মানে শুবলৈ গুচি গ'লোঁ বৰষুণ দিয়া দেখি গতিকে থাকি গ'ল আধাখিনি এতিয়া আধাখিনি অলপমান আৰু গতিকে সি কৰি আছে আৰু বৰষুণ দি আছে তথাপিতো চাকি লগাম বুলি ভাবিছোঁ যেতিয়া লগামেই কাৰণ প্ৰত্যেক বছৰে কৰি আহিছোঁ যেতিয়া এইবছৰনো কেলৈ ৰখি যাম লাগিলে বৰষুণ বতাহ যি নিদিয়ক মই চাকি জ্বলামেই মানে লাগিলে চাকি জ্বলাই আকৌ নুমাই যাওক কিন্তু চাকি জ্বলাম মই গতিকে চাই থাকক
কথা নহ'লে আৰু আজি ইমানেই কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো টিপি দিব বাই বাই